হেল্ল' গাইজ, তো আজি যাই আছোঁ ভেলাঘৰ বনাবৰ কাৰণে। আৰু ভেলাঘৰে এটা বাঘ এটা ভিডিঅ' দিছিলোঁ আৰু বেলেগ ভিডিঅ' আপলোড কৰা নাই। মই আপলোড কৰা নাই, আধা আমাৰ ফ্ৰেমটো বনোৱা হৈছে আৰু ছালৰো অকণমান বেৰা অলপমান দিয়া হৈছে। আজি যাই আছোঁ এতিয়া মই বনাব। লগৰ এজন কামত আছে, সি 12:30 আহিম বুলি কৈছে। আৰু মোৰ লগত আছে আমাৰ বিশাল শইকীয়া। মই পূৰা দা চালৈ ৰেডি, আৰু গমটো পাইছে মই চুলি যদি কাটি দিছোঁ, সেইকাৰণে টুপিটোকে পিন্ধি আছোঁ আৰু চুলি যদি কাটি দিয়াৰ কাৰণে। এতিয়া এইফালেও ৰাস্তাটো বনাই আছে, আমাৰ যোনটো মধুপুৰ উদ্দেশ্যৰৰ যোনটো মাজৰ ৰাস্তাটো, গণেশ মন্দিৰৰ ৰাস্তা যোনটো, কিবা নামটো ৰাস্তাটো ময়ো ভালকৈ নাজানো থাকোঁৱে। তো এতিয়া ৰাস্তাটো এনেকৈ বনাইহে আছে। আমি এতিয়া যাই আছোঁ, এতিয়া কাটি কিনে চাওঁ কিমানখিনি কাম কৰিব পাৰোঁ। বেছি কাম নকৰিলে অলপকৈ কৰি আছোঁ। তো বিহুৰ কাৰণে দিন আছে যাতে, বেছি জল্দা জল্দিকৈ কৰা নাই আৰু। এতিয়া বাবুক ওলাই কিনে এতিয়াহে আৰম্ভ কৰিম আৰু বাবুক ওলাম। তো এইফালে চাব পাৰে আমাৰ ভেলাঘৰটো এইফালে বনোৱা হৈছে হোমৰ সৰিচৰি, আৰু এই ৰাস্তাটো বনাই আছে আৰু এইফালে এই আগত কাম চলিছে। কাৰণ এই ৰাস্তাটো মই দেখাইছোঁ মোৰ ব্লগত প্ৰথম যে এই ৰাস্তাটোত কেনেকুৱা পানী হৈছিল। মই ফাৰ্ষ্ট কলেজ যাওঁতে বেলেগত যাওঁতে মই দেখাইছিলোঁ। মোৰ যোনে একদম ফাৰ্ষ্টৰ পৰা চাইছে, ফাৰ্ষ্ট ব্লগটো চাইছিল মোৰ যোনে, কাৰণ মই দীঘল ব্লগ দিছোঁ কিন্তু শ্বৰ্ট ব্লগ দিছোঁ দুটা তিনিটা। তো এইটো ৰাস্তাত বহুত পানী আছিল, এই ৰাস্তাটোত গাইছ বহুত পানী হৈছিল। তো এতিয়া ঠিক কৰিব বুলি কৈছে, তথাপিও চাওঁ কিমানখিনি হয়। আকৌ পানীয়ে হয়, দেখাম বাৰু, মোৰ লগত থাকিলে মই নিশ্চয় দেখাম। মই এতিয়া ব্লগ কৰিছোঁ, এতিয়া ভালকৈ কৰিম। আৰু এইফালে এতিয়া আমাৰ ভেলাঘৰটো অলপ চাৰু চাইডতে কৰি থৈ দিছোঁ। আৰু গাইছ আমাৰ ইফালে মানে কি হয়, আমাৰ ইফালে গাইছ খেৰ নাপায়, নাৰা নাপায়। খেতি ইফালে নহয়, একদম দূৰত হয়, ফুলুং ফালে হয়। সিদিনাখনে গৈছিলোঁ খ্ৰীষ্টমাছ চাব, যোনফালে গৈছিলোঁ সেইটো চাইডেহে হয়। আমাৰ মানে বেলেগ চাইডে ইটো ফালে নহয়ে প্ৰায়, আমাৰ খেতি নাই। তো আমি কল চুচনি আৰু যোনটো আমাৰ কহুৱা বন বুলি কয়, কহুৱা বনে দিয়ে আমি কৰি আছোঁ। আৰু এইফালে আমাৰ হোমটো ৰেডি কৰিছোঁ। তো এইফালে চাল দিছোঁ, যোনটো আমি খেৰটো যি খৰিত আগতে সেয়া বান্ধা আছিল, আমি সেনেকেই ইমান ডাঙৰ বনোৱা নাই, জাষ্ট বনাইছোঁ আৰু এইফালে ধুনীয়াকৈ বনাইছোঁ। আজি হ'ব লাগিব নে কাম আধা হ'ব লাগিব। চাওক আজি আমি কিমানখিনি আগবাঢ়োঁ, কিমানখিনি কৰোঁ। আমাৰ লগত ব্লগটো চাই থাকক। তো সেনেকৈ আহিছোঁ আমি দুইটা। এইফালে আমাৰ যাবৰ কাৰণে ৰেডি হৈ আছে। যাবানে? আজি হ'ব লাগিব কাম অলপ, আজি ৰেডি কৰিবই লাগিব। আজি ভালেখিনি কাম কৰিব লাগিব। তো এতিয়া মনোজৰ ঘৰৰ পৰা আহোঁ, মনোজক মাতি লৈ আহোঁ। মনোজে কি কৰে নাই। তো গাইজ গম পালোঁ মনোজ বোলে এতিয়া নাহে। মনোজে কিবা এটা কামত গৈছে, মানুহো কামতে আছে, সিহঁতে অলপ দেৰিকৈহে আহিব। তেতিয়ালৈকে আমি দুটাই যিখিনি কামি বান্ধিব পাৰোঁ, যি কৰিব পাৰোঁ কৰি থাকোঁ। তো গাইজ সন্মুখৰ বেৰা দুখন এনেকৈয়ে দিছোঁ। এইখিনি সন্মুখ আমাৰ, ওপৰত এই খেৰ দিছোঁ। এটা কামি বান্ধিছোঁ আৰু বাকীকেইটা কালি বন্ধা নহ'ল। কালি আমি অলপকৈ কামবিলাক কৰোঁ যাতে। আৰু এইফালৰ এইখিনি দিছোঁ। তো আজি এইখিনি বান্ধো, এইখিনি খেৰখিনি আছে আমাৰ ইয়াতে। এইখিনি খেৰেদি কিখিনি হয় চাই লওঁ। এইখিনি খেৰ আছে অলপমান, আৰু এইফালে অলপ কহুৱাও আছে। যে সিহঁতে আহে মানে আমি এইখিনি বান্ধি লওঁ, কিমানখিনি হয় নে কি বিশাল। আৰু গাইছ যেতিয়া মই বনাই থাকিম, আমাৰ আছে ভিডিঅ' মোক বনাই দিবৰ কাৰণে, আমাৰ আছে আমাক ভিডিঅ' চিডিঅ' বনাই দিব এতিয়া। আৰু মই ভাবিছোঁ আৰু মোক যিমান পাইছোঁ ছাবস্ক্ৰাইব লাগে, যাতে শ্বেয়াৰ কৰে আপোনালোকে। ভিডিঅ'বিলাক বহুতে মৰম দিছে, কিন্তু যিমান পাৰে আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। মোক শ্বেয়াৰ লাগে, লাইক লাগে আৰু ছাবস্ক্ৰাইব লাগে, যাতে যিমান পাৰে ছাবস্ক্ৰাইব কৰি দিব পাৰে আৰু মোৰ চেনেলটো। তো এতিয়া মোৰ ভিডিঅ'টো বনাই দিব, ছাবস্ক্ৰাইব কৰিব। তো এতিয়া ভিডিঅ' বনাব আমাৰ খেৰবিলাক সোমাই দি আছোঁ। বেছি ডাঠকৈ দিয়া নাই, পাতলকৈ দিছোঁ। আৰু ইয়াতে কামি বান্ধি দিম তাৰে পিছত। এনেকৈ দিছোঁ, এনেকৈ সোমাই কিনে ইয়াতে এনেকৈ কামি বান্ধি দিম। খেল লৈ এটা গাঁঠিব পৰা হৈছে, গাঁঠি দিব পৰা হৈছে ন। গাইছ আমাৰ এইখিনি প্ৰায় দিয়া হ'ল।
এতিয়া এটা কামিকেইটা বান্ধো, কামিকেইটা বান্ধি কিনে ওপৰৰ চালখনৰ কামখিনি কৰোঁ। ইফালে বেৰা, ইফালে সন্মুখৰখন হ'ল। এতিয়া পিছেৰে দীঘলখন আছে আৰু সিফালখন আছে আৰু ওপৰৰ চালখিনি বাকী আছে। এতিয়া এইখন বান্ধি কিনে ওপৰৰ চালখিনি কামখিনি কৰোঁ। যিখিনি খেৰ বা কিবা কিবি বাচিছে সেইখিনি দি এতিয়া আমি সেইখিনি কৰোঁ। এতিয়া মই প্ৰথম কামটো বান্ধি লওঁ, কথা কম কাম বেছি। প্ৰায়খিনি হ'লেই গাঁঠিটো মাৰি দিলে। তো এইটোক আমি বান্ধা হ'ল, বাকীখিনিও আমি বান্ধি দিওঁ। তেতিয়াহ'লে আমাৰ লগত চাই থাকক গাইছ। এতিয়া এনেকৈ সিফালে কামি বান্ধা হ'ল। এতিয়া গাইছ ইফালে বান্ধিম কামি। এতিয়া আমাৰ ভিতৰৰ পৰা এনেকুৱা অলপ ফাক ফাক হৈছে, হ'ব কথা নাই, ভেলা কৰে। এইফালে বেৰা আৰু এইফালে এইখিনি হৈছে, ইমান ফাক হৈছে, এইখিনি ঠিক হৈ যাব। এই দা এইফালে আছে ৰ, সেইখন দা এইখন পৰি আছে তাতে। এতিয়া এনেকৈ বনাওঁ আমি। ওপৰত কামিকেইটা বান্ধি দিওঁ, দেখে আৰু গাইছ। এতিয়া আৰু ব্লগটো বনাই আছোঁ, চাই থাকক আৰু কিমানখিনি কৰিব পাৰোঁ। তো গাইছ এনেকেই হৈ গ'ল, প্ৰায়খিনি কাম হৈ গ'ল। প্ৰায়খিনি এনে কি বেছি কৰা নাই, অলপ অলপকৈ কৰি আছোঁ। আৰু মানুহে বোলে কিবা প্ৰব্লেমৰ কাৰণে আহিব নোৱাৰে। তো এতিয়া ছালৰ কামখিনি কৰোঁ, ইফালে খেৰ খতম আৰু এইবিলাকে দেখছেনে কাম নহ'লে এনেকুৱাই আৰু ফাল্টুমিতো। ই আহি কিনে অলপ লাগি ভাগি দিলে, সেইখিনি বাৰু ব্লগখিনি নবনালোঁ। সি এইখিনি লাগি ভাগি দিলে, সিও কাম এটাত গৈছিল। এতিয়া এইখিনি কৰি আজি এইখিনিতে খতম কৰিবি নে আৰু কৰবা অলপ? এইখিনি অলপ কৰিম আৰু এইখিনি অলপ কৰি কিনে নে কি বিশাল? অলপ কৰিম আৰু এইবিলাক এইয়া কাম নোহোৱাৰ কাম। ভেলাঘৰৰ ওপৰত মেখেলা গাইছ, ভেলাঘৰৰ ওপৰত মেখেলা বান্ধছে। আমাৰ হোমটো খৰি আৰু আনিম আমি। সেইবিলাক মই ব্লগটো বনাম বাৰু, একেদিনে নিদিওঁ মই, পাৰ্টকৈ দিওঁ বাৰু। পাৰ্ট 1 মই শ্বৰ্টত দিছিলোঁ আৰু এতিয়া পাৰ্ট 2 বুলি লিখি দিম। পাৰ্ট 2 এতিয়া খেৰবিলাক এনেকৈ জাপি আছোঁ। তলৰ ফালৰ পৰা লুকটো দেখাইছে। এতিয়া আমাৰ বেৰা বনাব বাকী আছে। এইখন বেৰা দীঘলখন বনাব আছে আৰু এইখন বনাব আছে। বাকী আপোনালোকৰ এইখিনি হৈছে, এনেই পাতলকৈ দিছোঁ। এতিয়া এইখিনিত অলপ খেৰ জাপি দিলে মোৰ প্ৰায় ওপৰৰ কামখিনি ইটো ছাইডৰখিনি ক্লিয়াৰ হ'ব। আৰু এইটো ছাইডে এয়া খেৰ নিদিওঁ বুলি ভাবিছোঁ, কাৰণ এইটো ফালে এয়া মোনটো মানে এবাৰতে আহি যাব। তেতিয়া ইয়াতে কামি আৰু এটাতে কামি বান্ধিলেই হ'ব। তো আশা কৰিছোঁ চবেই ভাল পাইছে। আৰু এইখিনি জাপি কিনে আপোনালোকক ফাইনেল লুকটো দেখাম। আজিৰ ফাইনেল লুকটো দেখাই কিনে আজি ব্লগটো এইখিনিতে শেষ কৰিম। আপোনালোকক দেখাই আছোঁ যে ফাইনেল লুকটো ইয়াৰে কেনেকুৱা হ'ব। এতিয়া আমাৰ এইখিনি মানে ভেলাঘৰটোৰ আজি যে কামখিনি কেনেকুৱা হ'ব। আৰু ইয়াৰ পাৰ্ট মই আৰু বনাম, খানা খাম আমি, খানা খোৱা পাৰ্ট গোটেইখিনি মই দিম। ইয়াৰ গোটেইখিনি মই ব্লগটো বনাম হা। তো এইফালে আমাৰ ই কাম নোহোৱাৰ কাম কৰি আছে। তো গাইছ এইফালে ই আছে। তো এতিয়া এইখিনি কাটি দিওঁ, এইবিলাক কাটি কুটি মানে ধুনীয়া কৰি কিনে আমি এতিয়া ফাইনেল লুকটো দেখাওঁ আৰু কেনেকুৱা হয়। তো কাম হৈ গ'ল আজি প্ৰায় ওপৰৰ কামখিনি, বেছি কৰা নাই, অলপকৈ কৰি আছোঁ। এইফালে বেৰাখন হ'ল, অলপ সেয়া কাটিলোঁ, এইখিনি আছে বাকী। এইখিনি তলত পাৰি দিম ভেলাঘৰটোৰ। আৰু আপোনালোকৰ গাইছ চাব পাৰে এইখন বেৰা আছে। এইটো হৈছে ফাইনেল লুকটো। এইটো ফাইনেল লুকটো আমাৰ আধা চাইড গাইছ। ইফালৰ চবৰে আধা কাম কৰিছোঁ, মানে টাইম আছে ন, সেইকাৰণে অলপ ফাল্টুমি কৰি গোটেইকেইটাই কৰি থাকোঁ আৰু আজি মানুহ নাই। নহ'লে আজি হ'লেই হয়, ভালখিনি ছালখন আছাগে আজি হৈয়ে গ'ল হয়। মানুহ থাকিলে আজি ছালখন হৈ গ'ল হয়। কিন্তু এতিয়া যাওঁ আৰু পানীটো দিচোন, যাতে কথা পাতি আছে গাইছ। আৰু মই যাওঁ গা পা ধুওঁ, অলপ গা পা খোজাইছে যাতে কাম কৰোঁতে। আৰু গাইছ আমি কাম কৰি থাকোঁতে লগত দুজন আহিছিল, পূৰা ডনাট চনাট মাৰি ইয়াতে। তো যাওঁ, মই মোৰ চুৰিখন লওঁ, দাগিখন লৈ যা তই, মই ঘৰত যাওঁ। হয় নেকি? না মাতে আছে চাগে। মনোজ দে পিছে কালি নেক্সট টাইম কালি কাম আছে আৰু কৰিব বাকী। তো গাইছ এতিয়া আমি এনেকৈ আজি ব্লগটো শেষ কৰিলোঁ। আশা কৰোঁ চবে ব্লগটো শ্বেয়াৰ কৰে, লাইক কৰে
আৰু যিমান পাৰে ভাল ভাল কমেণ্ট কৰে যেতিয়া আপোনালোকৰ চাব তাতে আৰু ভাল ভাল ভিডিঅ' মই ওলাই যাই থাকিম এতিয়া পাৰ্ট 2 আৰু ইয়াৰ বাকীখিনি কাম কৰাখিনি মই বনাই যাম আৰু ইয়াৰ পৰাই আৰু আগৰ ক্লিপো মই দুটামান দি দিম আজি কেনে কাম কৰিছিলোঁ আগৰো দুটামান ক্লিপ দি দিম খৰি চৰি কাটা বেছি দিয়া নাই তথাপিও দি দিম আৰু যিমানখিনি পাৰোঁ মই তো আজিৰ কাৰণে এইখিনি বাই বাই ধন্যবাদ